কোনোবা প্ৰমোদ বড়োৱে কি কৈছে কোৱা নাই, ইয়াৰ লগত আমাৰ কোনো কথা নাই। মুঠতে BTC অঞ্চলত আগত যেনেকুৱা শান্তি আছিলে, এতিয়া এনেকুৱা শান্তি নাই। এইটো চব ৰাইজে এইটো উপলব্ধি কৰি আছে, চবেই জানে। আৰু আমাৰ এই যিটো যাত্ৰা, এই যাত্ৰা শেষ নোহোৱালৈকে আমি কৰি থাকিম। ৰেষ্ট কৰাৰ কোনো কিবা নাই, অৰ্থ নাই। আমি BPF দল হিচাপে 13 তাৰিখৰ পৰা এই জাৰ্ণিটো আমি কৰিছোঁ। মুঠতে আপ টু MP ইলেকশ্যনলৈকে আমাৰ এই যাত্ৰাটো থাকিব। স্যাৰ, পৌৰসভাৰ যিটো কৰ বঢ়াইছে স্যাৰ, এইটো লৈ কিনে BPF কোনটো পৌৰসভাৰ কৰ যিটো নাই, সেইটোতো গোসাইগাঁও হওক, বাসুগাঁও হওক, কোকৰাঝাৰ হওক, টাউনত থকা ষ্টেজেণ্টসকলে চবেই ৰিয়েকশ্যন দেখাইছে। সেইটো হ'ব নালাগে, সেইটো কমাই দিব লাগে। প্ৰমোদ বড়োৱে কৈছে হাগ্ৰামা মহলীৰ নতুন চিন্তাৰে ৰাজনীতি কৰিব লাগে। এই সন্দৰ্ভত কি ক'ব? ৰাজনীতিত আমাক কোনো মানুহে শিকাব নালাগে। আমি জানো ৰাজনীতি কেনেকুৱা কৰিব লাগে দেই। হ'ব। Larani Freedom. Basal legacy